হেল্ল' বন্ধুসকল, প্ৰথম প্ৰশ্নটো হৈছে বিদ্ৰোহী কবি বুলি কাক কোৱা হয়? শুদ্ধটো হ'ব প্ৰসন্নলাল চৌধুৰী। ছেকেণ্ড প্ৰশ্নটো হৈছে বীৰবালা বুলি বিখ্যাত ব্যক্তিজনৰ নাম কি? কাক আমি বীৰবালা বুলি জানো? তেওঁ হৈছে কনকলতা। নেক্সট কুৱেশ্যনটো হৈছে অগ্নিকবি বুলি কাক জনা যায়? উত্তৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য। নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে দেশপ্ৰাণ বুলি কাক জনা যায়? উত্তৰটো হৈছে লক্ষীধৰ শৰ্মা। 5 নম্বৰ প্ৰশ্নটো হৈছে নিজৰাৰ কবি বুলি কাক জনা যায়? উত্তৰটো হৈছে শৈলধৰ ৰাজখোৱা। 6 নম্বৰ প্ৰশ্নটো হৈছে নটসূৰ্য বুলি বিখ্যাত ব্যক্তিজনৰ নাম কি? ফণী শৰ্মা। শেৱালী কবি বুলি বিখ্যাত সাহিত্যিকজনৰ নাম কি? আমি মনত ৰখাটো উচিত, পৰীক্ষাত আহি থাকে, আৰু সেই প্ৰশ্নটোৱে হৈছে শেৱালী কবি বুলি বিখ্যাত সাহিত্যিকজনৰ নাম কি? উত্তৰটো হ'ব ৰত্নকান্ত বৰকাকতি। নেক্সট 8 নম্বৰ প্ৰশ্নটো হৈছে গীতি কবি বুলি বিখ্যাত সাহিত্যিকজনৰ নাম কি? উত্তৰটো হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। 9 নম্বৰ প্ৰশ্নটো হৈছে ত্যাগবীৰ বুলি কোন প্ৰখ্যাত বা কাক আমি ত্যাগবীৰ বুলি জানো? তেওঁ হৈছে হেমচন্দ্ৰ বৰুৱা। আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে কাব্য ভাৰতী বুলি বিখ্যাত সাহিত্যিকজনৰ নাম কি? উত্তৰ কেইটা অপশ্যনত দিয়া হৈছে মফিজুদ্দিন আহমদ হাজৰিকা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, দেৱেশ্বৰ শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধটো কি হ'ব কমেণ্ট কৰি জনাব বুলি আশা থাকিল। ধন্যবাদ।